তো হেই গাইজ আমি যাইছো ভূটান মানে এটা ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰিবলৈ তো আপোনালোকক কি বিচাৰে কি বহুত কম কিলোমিটাৰ লগতে বহুত কম পইচাত আপোনালোকে এটা ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰিবলৈ তো আমাৰ লগত বলক আজি আমি যাইছো ভূটানৰ এটা জাগা ভূটান চকী নহয় দেই ভূটান চকীত আছে পিকনিক প্লেচ আমি ভূটানৰ ভিতৰত যাম তো আমাৰ লগত পাইলট যাব নবীন দা তো তেওঁ সকলোখিনি জানে নবীন দা আমাক কথাখিনি ক'ব তো আমাৰ লগত শ্বিলঙত যোৱা পাৰ্টনাৰ ইফালে আছে এটা তো ইফালে এই এটা ইফালে এটা এই এটা আপোনালোকে যদি যাব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভূটানৰ যিটো ভিউ আপোনালোকক দেখাম আমাৰ ইফালে পাইলট নবীন দা কেনেকুৱা খবৰ মজা বোলে আমাৰ নবীন দা পাইলটৰ আমাৰ ইফালে আমাৰ পাইলট উঠি গেল তো গাইজ আমি পাইলট যিহেতু আমাৰ নবীন দা এক্সপাৰ্ট এইবিলাকত তো আমি নবীন দাক সুধিম আমি ক'ত যাই আছো কেনেকৈ যাই আছো নবীন দা আমি জাগাখিনিৰ নাম ক'ত যাই আছো চানদ্ৰূপ জংখাৰ বোলে ন আমি চানদ্ৰূপ জংখাৰত যাই আছো তাৰপিছত ভিজা কিয় নালাগে তাৰমানে বস্তুটো এনেকুৱা না হেৰি কি বুলি কয় আধাৰ কাৰ্ডেদি হয় বোলে আধাৰ কাৰ্ডেদি হৈ যায় আচ্ছা অকল ইণ্ডিয়াকে যাবা দে আৰু 24 ঘণ্টাৰ কাৰণে পাছপৰ্ট ভিজা লাগব আমাক মানে পাছপৰ্ট ভিজা নালাগে আমি এতিয়া কৈ যাইছো যদি আপোনালোকে যে এনেকুৱা কম খৰচত কম কিলোমিটাৰত ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰিব বিচাৰি আছে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাব বলক আমি পাই গ'লো জালুকবাৰী এইফালে আমাৰ 100 ব্লগ বনাই আছে আজি চেনেলটো ছাবস্ক্ৰাইব কৰিব 100 ব্লগ আমি পাই গ'লো টোল গেট মানে চাংচাৰী টোল গেট আৰু আপোনালোকে যে গুৱাহাটীৰ পৰা আহে তেতিয়াহ'লে এটাই টোল পাব চাংচাৰী যিটো টোল গেটটো সেইটোৱে পাব আৰু বেলেগ টোল নাপায় আৰু ভূটানলৈকে বাই এটা চাৰিআলিৰ হাইৱেৰ অভাৰব্ৰিজখন হোৱা নাই এতিয়ালৈকে তাৰ কাৰণে আমি তলেদি গৈছোঁ আমি ৰঙিয়া পালোঁ তাৰপিছত ৰঙিয়া কি ফ্লাই অভাৰেদি যাব লাগিব না তলেদি যাব লাগিব আমি ফ্লাই অভাৰ তলেদি যাইছোঁ সমাজৰ কলংক সমাজৰ কলংক লগা আছে ইথানে যে কথা পাতি এক কৰা বিয়া পতাৰ পাছত কি কৰবি আমি পালো তামোলপুৰ ডিষ্ট্ৰিক্ট মানে তামোলপুৰত এণ্ট্ৰি কৰি দিলো এইটো এটা টাৰ্ণিং পাই গ'লো এইফালে বগামাটি আৰু ভৈৰৱকুণ্ড যায় এইটো ফালেৰে তাৰপিছত আমি যাই আছো এইটো ফালেৰে বোলে আমাৰ লোকেল মানুহ তামোলপুৰৰ আমাৰ ছাৰ ভিডিঅ' কৰে নেকি না আগতে ভিডিঅ' কৰে না আমাৰ ছাৰ আগতে বহুত ক্ল'জ আছিল তাতে এতিয়া মানে তাতে টিচাৰ আছিল এতিয়া ইয়াতে আহিলে ট্ৰেন্সফাৰ হ'ল তেনেকুৱা খবৰ পাতি তো গাইছ আমি ভূটান পাম আৰু পাওঁ অৱস্থা তো এইফালে চেকপোষ্ট আছিল চেকপোষ্টত আমাৰ চেক কৰিলে আৰু এইফালে নবীন দাই আমাৰ মানে পাইলতে গাইছ এণ্ট্ৰি কৰিব গৈছে আৰু এণ্ট্ৰি কৰিব লাগিব ইয়াতে বাবা কেনেকুৱা আজি কাৰো গা চা বেয়া নাই নেকি ইয়াতো বেয়া নহয় ইয়াৰ নহয় ঠিকে আছে মোৰ অলপ চলপ হয় কিন্তু আজি ভাল নাই গাইছ মানে গাইছ এতিয়া আমি গাড়ীখনে এণ্ট্ৰি কৰিলে আমাৰ নবীন দাই আৰু মানে আমি মানুহকেইটা এণ্ট্ৰি কৰা বাকী আছে এই দৰংগা বজাৰ বোলে এইখন আচ্ছা ভূটান আৰু ইণ্ডিয়াৰ মাজত এইখিনি পৰা আদান প্ৰদান হয় আৰু দৰংগা এই দৰংগাৰ পিছত আমি ভূটান নাম ন পালোৱেই আৰু ওইটো গেট পালোৱেই আৰু ভূটান গেট বোলে আমি পাই গ'লো এইফালে গাড়ী পাৰ্কিং আৰু এইফালে ভূটান এইটো গেট ভূটানৰ গেট এনেকৈ লাইনত গৈছোঁ আমি দাউৰি যাব লাগিব বোলে লাইন ধৰিব লাগিব বাপৰে বাপ তামাম লাইন দেখোন চব ইমানবিলাক লাইন আমাৰ নবীন দা 61 মাত্ৰ ইয়াতে পেট্ৰলত কিছুমানে আমাৰ ইণ্ডিয়াত যায় হেৰি কি বুলি কয় 97 এতিয়া 61 ভূটান এণ্ট্ৰি কৰি দিছোঁ আমি আমি পাঁচ লৈ কিনে বিনতে ডাইৰেক্ট এটা ভিউ পইণ্টত আহি গ'লো মানে আমাৰ নবীন দাই উদাকে ভিউ পইণ্ট এটা লৈ আহিলে আৰু ভিউ পইণ্ট মানে কি তাতে যেনেকৈ মন্দিৰ ইয়াতে ভূটানৰ মানে এইটো মানে সেনেকুৱা মন্দিৰ টাইপৰ আৰু কিবা এটা এইটো কি বুলি কয় আমি ভালকৈ নাজানো আমাৰ যেনেকৈ মন্দিৰ আমি ইণ্ডিয়াত যেনেকৈ মন্দিৰ বা এনেকুৱা মছজিদ এনেকুৱা টাইপৰ কিবা কিবি থকা সকলৰ বেলেগ ধৰণৰ বেলেগ হেৰি থাকে আৰু তো এইটো ভূটানৰ কাৰণে মানে কি এইটো এটা মন্দিৰ বুলিয়ে ক'লোঁ আৰু মই এইফালে মানে পাহাৰে জেগাবিলাক একদম মানে পাচাৰ কামাত যেনেকৈ গৈছিলোঁ শ্বিলঙত তো সেনেকুৱা টাইপৰ অলপ ফিল আহে আহোঁতে আৰু ভিউ পইণ্টত লৈ যাব আৰু বেলেগ জেগাত লৈ যাব আমি দেখাই আছোঁ আপোনালোকে চাই দিয়ক ভূটান গাইছ 3200 টকাত তেল খাই তাতে 1600 টকা হৈ গ'ল কিমান কম তেলৰ দাম বহুত কম ইয়াতে আৰু জেগাবিলাক ইমান চাফ চিকুণ না মানে কিবা এটা ভাল লাগছে মজা ফটো উঠো গাইছ আৰু ফটোবিলাক আপোনালোকে পাব ইনষ্টাগ্ৰামত বিটি বুলাই JIT বুলি আছে আপোনাৰ ফ'ল' কৰিব আমি যাই আছোঁ ওপৰত
এইটো উঠিলোঁ আৰু এইটো কিবা ঘূৰাই দিয়ে তো আমি এটা কৰি কিনে ঘূৰাই দিলোঁ একবাৰ মানে কিবা মানে হেৰি কৰিছে এজন মানে ভূটানৰে মানুহ এটাই মানে কি ঘূৰাই আছে এইবিলাকৰ বিষয়ে নাজানো দেই গাইছ মানে কিহৰ কাৰণে ঘূৰাই কিহৰ কাৰণে কি কৰে তো এইফালে আমাৰ নবীন দা আপুনিতো আহিয়ে থাকা ন মাজে মাজে আহি থাকে মানে টুৰিষ্টক লৈ আপোনালোকৰ যে আহিব বিচাৰে ভূটানৰ নবীন লৈ আহিব টেনশ্যন নাই কণ্টেক্ট নম্বৰটো দি দিম কণ্টেক্ট কৰিব গাইছ ভূটানৰ পইচা এখন 10 টকীয়া আছিল ন 20 টকীয়া 10 টকা ভূটানৰ পইচা এখন মানে চিন লৈ যাম 10-20 টকীয়া তো গাইছ আমি যিটো ভিউ পইণ্টত আহিলোঁ সেই ভিউ পইণ্টত বহুত ফটো উঠিলোঁ এইটো ফাৰ্ষ্ট ভিউ পইণ্ট আছিল এইটো ভিউ পইণ্টৰ মানে মন্দিৰ নে কি নাজানো মানে আমাৰ ভাষাত মন্দিৰ আৰু এইখন এখন চানবোৰ্ড আছে এইখন লজ তো ইয়াতে থাকিব পৰা মানুহ এই দুখন আছে যিবিলাকে মানে 10 দিন 15 দিন 20 দিনৰ এনেকুৱা মানে পাছ লৈ বা ভিজা থাকে তেওঁলোকৰ টেনশ্যন নাই আৰু য'তে ঘূৰে তাতে ঘূৰা গোটেই ভূটান দেশখন ঘূৰিব আৰু কিন্তু আমি মানে এটা মানে নিৰ্দিষ্ট স্থানলৈকে যাব পাৰিম আৰু এইটো গেটটো পাই গ'লোঁ এইটো যিবিলাকে 24 ঘণ্টাৰ কাৰণে পাছ লৈ আহিছে ইণ্ডিয়াৰ পৰা তেওঁলোকে মানে কি এইটোৰ ওপৰত যাব নোৱাৰে আৰু ভূটান পুলিচ আছে এইবিলাক কলা ড্ৰেছ এনেকৈ প্ৰাইম মিনিষ্টাৰ থাকে তেনেকৈ ইয়াতে ৰাজা থাকে না তো ৰাজাৰ ঘৰ এইবিলাক মানে কি ইয়াতে আহে এইবিলাক ৰাস্তাইদি ৰাজা আহে চব কেনেকুৱা মানে কি নৰ্মেল ৰাস্তাইদি এইবিলাকেদি মানে কি ৰাজা আহে আই এম ফ্ৰম ইণ্ডিয়া আই এম গোয়িং টু ভূটান হা হাই What is your name? मेरा नाम विजित गाइस सब এটা লোকেল মানে এটা বাচ্চা আৰু কি ধুনীয়া কিউট হয় এয়া এইটো এটা বাবা আমি ফটো উঠিলোঁ সিহঁতৰ লগত এইটো এটা আৰু গাইছ আমি এতিয়া কিবা এটা খাব আহিছোঁ ভূটানৰ বজাৰত আৰু তো ইয়াতে ৰখিলোঁ এটা পাৰ্কিং চাওক কি ধুনীয়া ডিচিপ্লিন মানে চাফ চিকুণ আৰু যিটো মানে ডিচিপ্লিন সেই বস্তুটো মানে একদম আচৰিত আৰু মজা একদম মানে এইবিলাক চাওক কিন্তু এটা মানে সুন্দৰ মানে কি মজা লাগছে গেছ এনেকে আচ্ছা মানে এইটো ডিচিপ্লিনে বুলি ক'ব লাগিলে কথাটো আৰু মানে জাম চাম যাতে নহয় এয়া টাউন এখনত ঘূৰি আছোঁ আমি আমাৰ তাতে টাউনবিলাক কেনেকুৱা এয়া টাউনবিলাক কেনেকুৱা চাওক কিন্তু এটা ডিচিপ্লিন এইবিলাক গোটেই হোটেল এইখন হৈছে ভূটান পুলিচ ষ্টেচন গাইছ আমি মজাকৈ মেগী চেগী খাই ল'লোঁ তাৰমানে য'ত জেগাত মেগী খালোঁ চাহ খালোঁ মজা মানুহ এটা বিৰাট একদম হেল্পফুল আৰু যি সুধোঁ তাকে কয় মজা একদম মানে মজা ছাৰ্ভিচ আৰু একদম মানে দামী ৰেষ্টুৰেণ্টত এনেকুৱা ফিল নাপায় আৰু মজা চাফ চিকুণ বস্তুবিলাক আৰু তাতে মানে মোবাইলটো চাৰ্জ দিলোঁ তাৰ কাৰণে মানে কি ভিডিঅ' চিডিঅ' নল'লোঁ আৰু আমি চাওক এইখন কি মজা ব্ৰিজ বেকগ্ৰাউণ্ড ভিউটো চাওক এইটো যায় নদী এটা চাইডে ইফালেও নদী ঐ হৈছে নাই তোৰ ফটো উঠা বাপৰে বাপ ফটো ভিডিঅ' নবীন দা কিবা কবি নেকি ইয়াতে ফটো ভিডিঅ' উঠি আছে এতিয়া যে ৰাতিপুৱা আৰু নেকি পুৰণা হেংগিং ব্ৰিজত আছোঁ আমি এতিয়া অঁ এইবিলাক সৌপিনে চোৱা এইবিলাক পুলিচৰ কোৱাৰ্টাৰ এতিয়া বাৰিষা হোৱা নাই কাৰণে পানী নাই গাইছ আমি হেংগিং ব্ৰিজখনৰ পৰা আহি পেলাই এনেকৈ আহি গ'লোঁ এতিয়া গাড়ীলৈকে যাম এইখন যিখন ৱালখন দেখা পাইছে এইখনত যায় ইণ্ডিয়াৰ বৰ্ডাৰ এইখন সেইটোফালে ইণ্ডিয়া এইটোফালে ভূটান এই ইণ্ডিয়াৰ মানে বৰ্ডাৰ কাষে যাই আছোঁ আৰু চাওক এখন ভূটানৰ লোকেল দোকান ইয়াতে কিবা কিবি ল'লোঁ আমি আন্দাটো ল'লা থেংক ইউ চাওক গাইছ ভূটানৰ ৱাইন আৰু ৱাইনটো চবতে পায় তাৰমানে ইয়াতে আৰু ৱাইনৰ দামো কম যিবিলাক মানে ৱাইন লাভাৰ তেওঁলোকৰ কাৰণে মজা আৰু ৱাইনৰ দাম কম তেলৰ দাম কম এইবিলাকৰ দামটো অলপমান বেছি আৰু এইটো আমাৰ ইণ্ডিয়া আৰু ভূটানৰ মাজত বোলে এগ্ৰিমেণ্ট নহয় হেৰিখন আৰু আমাৰ নবীন দা কম কিমান 2014 চনত অঁ ফ্ৰেণ্ডশ্বিপ কৰিছে আৰু ফ্ৰেণ্ডশ্বিপ এছ'চিয়েশ্যন হেৰি মোৰ ৱাও চেম জালুক নেকি একে না এইবিলাক চব সদায় বেলেগ পেকিং কৰা যায় একদম ডিচিপ্লিন চব মজাবিলাক মজা একদম আমি এখন আহিবলৈ এতিয়া ব্ৰিজত এখন পুৰাণ ব্ৰিজ আছিল এইটো ৰাস্তা মানে এতিয়া বন্ধ কৰিছে বোলে হা হা 1969 এইটো হেৰি ব্ৰিটিছে বনাইছিল ন ব্ৰিটিছৰ দিনতে বনোৱা এইবিলাক এইখন দলং এইখন ব্ৰিজ এতিয়া বন্ধ আছে এইখন নতুনখন বনাইছে না সেই নতুনখন বনোৱাৰ কাৰণে এইখন এতিয়া বন্ধ হৈছে এইখন পাৰ্ক টাইপ কৰি দিছে আৰু এতিয়া ফটো চটো উঠিব আহে টুৰিষ্টৰ আমি এইখন ব্ৰিজ চালোঁ এবাৰ এতিয়া আমি বেলেগ জেগাত যাম এইখন চাই লগাইছে ইয়াতে এখন চানবোৰ্ড দেখিলোঁ এইটো এটা নদী যিটো নদী আছে এইটো নদীৰ পানীটো মানে আমাৰ এই যিটো বৰ্ডাৰৰ পাৰত মানুহখিনি আছে সেইখিনিৰ কাৰণে পানীটো হৈছে তাৰ কাৰণে মানে প্ৰজেক্ট হেৰি হৈছে কনষ্ট্ৰাকশ্যন কৰা হৈছে ইণ্ডিয়াৰ লগত এটা মানে হেৰি কৰা হৈছে প্ৰজেক্ট কৰা হৈছে এই প্ৰজেক্টৰ এমাউণ্টটো চাওক আপোনালোকে এইখিনি পানীখিনি আমাৰ ইণ্ডিয়াৰ কাৰণে যায় যাই আছে হেৰি হৈছে তোৰ
আমাৰ পানী What is pouring? What is this? What is this meaning? Bro, hey bro, what is this? What is this? Okay, see us up. Our osorate Komala factory মানে হে আৰু stop কৰা আমাৰ গাড়ী আছে তাতে পাৰ্কিং কৰা এটা ফ্যাক্টরি তো ওকে আমি কমলা লইলো আমি এটা বিক্রি দিম 800 এই টাকা দিবা দাদা 700 দিকো তো গাইস এইটা যাই ডিসি অফিস দেখাই দিয়া তাৰ পৰা বৰ্ডখন আছে নটিফিকেশন মাৰা আছে তুমি দেখাই দিয়া তুমি বুজিবা বা তুমি বুজিবা ৰাইজে বুজিব আপুনি কো মনেষ্টি এডমিনিষ্ট্ৰেশ্যনৰ ওচৰতে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ওচৰতে মানে ডিসি অফিসৰ ওচৰতে আৰু तुम्हारा नाम क्या है तुम्हारा नाम क्या है ये कैसा नाम है এটা মনস্থিতৰ পৰিৱেশ আৰু ভিতৰৰ পৰিৱেশ আৰু এটা ফটো তুলি এইবিলাক কোৱাটাৰ হয় বোলে এইবিলাক কোৱাটাৰ এইটো মনস্থিতৰ ভিতৰৰ অংশ তাৰপিছত ইফালে বাহিৰ অংশ চাওক কিটো এটা পৰিৱেশ মানে কি ডিসিপ্লিন এটা মানে কি ধুনীয়া চাফ চিকুণ মানে আহি কিনে মানে বিৰাটে মজা লাগে দেই আপোনালোকে আহিব পাৰিব একদম মানে একদম চিম্পুল আৰু এই চাওক মোৰ পিছত এখন আছে ভূটানৰ ফ্লেগ আমি এতিয়া ৰিটাৰ্ণ হ'বলৈ ওলাইছোঁ আমাৰ নবীন দাই ভালকৈ জানে চব আপোনালোকে ক'ৰবাত যদি যাব বিচাৰে নবীন দাক কণ্টেক্ট কৰিব তামাম পাৰে কিন্তু আচৰিত টাইপৰ পাই লওক নবীন দাই কি কৰিব লাগিব আমি সেই জমা দিব লাগিব নেকি আৰু সেইখন মালখন দেখুৱাই দিলে হৈ এণ্ট্ৰি পাছখন এখন জমা ৰাখি গুচি ক্লিয়াৰ আমি বঢ়িয়াকৈ বহুত কম সময়ত বহুত কম খৰচত বহুত কম কিলোমিটাৰ দূৰত্বত আমি ইণ্টাৰনেশ্যনেল ট্ৰেভেল এটা কৰি দিলোঁ আপোনালোকে পাৰিব আমি এতিয়া পাছটো দেখাই পেলাই বঢ়িয়াকৈ আমি ইয়াৰ পৰা ওলাই যাই পেলাই তামোলপুৰ বা ক'ৰবাত এনেকৈ বঢ়িয়াকৈ ভাতটো খাই দিওঁ এতিয়াও মানে কি এণ্ট্ৰি কৰিয়ে আছে এতিয়া কেইটা বাজিল 3টা বাজিল না আৰু এটা 3টা বাজি গ'ল এতিয়ালৈকে এণ্ট্ৰি কৰিয়ে আছে ভূটানৰ প্ৰাইম মিনিষ্টাৰ এইটো PM মানে ইয়াৰ ভাত ক'লে ৰাজা আৰু ভয়ানক লাইন ভয়ানক যদি কিবা কথা ভূটান আহে না পুৱাৰ টাইমত আহিব ভাই নহ'লে এনেকুৱা জামত ফাঁচিব না A few moments later. A few moments later. Udah. Winter dance. Udah. Mari hutan botan, dari karilo. আমি পাই গলো নবীন দাহঁতৰ ঘৰ ভূটানৰ পৰা বেলেগ নানিলে আমি কমলা আনিছোঁ আৰু নবীনে এখন ফুলনি নবীন দা আৰু এইফালে গাৰু আনিছোঁ আমি বাগেট দিয়াকৈ ভূটানৰ ঘৰত বাগেট দিলে বোলে 12 ঘণ্টাটো পুনি আহে তো গাইস আমি এতিয়া আহি গলো আমাৰ মানে ক্লিয়াৰ আমি ঘৰ পাব অৱস্থা ইন্টাৰনেশ্যনেল ৰাইড এটা কৰিলো আপোনালোকৰ মাজত আপোনালোকে যাব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব নবীন দাই লৈ যাব আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ভাল লাগে